যেনে তেনে মানুহজনী আৰু ল'ৰা ছোৱালীক এটা দিহা লগালো পিছে কি আমাৰ এই ৰাজ্যত থকা হ'লে ইমান দিনত প্ৰাণবায়ু গ'লহেঁতেন বুজিছ প্ৰাণবায়ু গ'লহেঁতেন চকুৰ আগতে দিনবোৰ যে কেনেকৈ সলনি গলো আগতে এইখন ৰাজ্যতে দহ মহাৰাজৰ দিনত কম ভোগ কৰিছিলো নে মাছ কলো নহয় কাছ এইপিনে গাখীৰ আৰু মাখন বিধে ফল মূল আগতে অজ মহাৰাজে বুজিছ অতি কলো এমাহ দুমাহৰ মূৰে মূৰে বজাৰ গোটৰ খবৰ লবি তোক বোলো ওজৰ আপত্তি শুনে এইপিনে অভাৱেই হওক দুখী বিচাৰেই হওক খাই যায় সমাধান পিছে আকৌ আমাৰ সেইজনলৈ কি চাবা নিজৰ সেই ৰূপৱতী ৰাণী দুগৰাকীক লৈ ব্যস্ত বজাৰ গোটৰ খবৰ লোৱাটো বাদেই দে ৰাজ্যত কি ঘটিছে ক'বই নোৱাৰে পাপ লাগিছে সেইকাৰণে বাপেকে আগলে পিছলে খাবলে পুতিবলে পিণ্ড দিবলে এটাও দিয়া নাই মনে মনে থাক মনে কথা যদি কেনেবাকৈ ৰজাৰ কাণত পৰে একেবাৰে জমৰ আলহী হ'বগৈ লাগিব বুজিছ এনেকে নহয় বুজিছ পিতৃ পিতামহৰ দিনৰ মজুমৰি ৰাজ্যখন এৰিবলৈ পাই মনত কিমান বেলা লাগিছে সঁচাকে বেলা লাগিছে বুজিছ সেইটো আমিহে জানো সঁচাকে বেলা লাগিছে যোৱা 5 বছৰ গ'ল নহয় 5 বছৰ ধৰি অযোধ্যাত অনাবৃষ্টিৰ ফলত এই সাধাৰণ প্ৰজাজনে কি জীয়াটো ভুগিছে তাৰ খবৰ ল'বলৈ ৰজা আহৰি পালে ৰজা হৈ নাই মাৰি মৰকে গোটেই ৰাজ্যখন একেবাৰে ভৰি পৰিছে গতিকে এই কথা আলোচনা কৰি থাকিলে আমাৰ সেই পশ্চিমত থৈ অহা পৰিয়ালটো প্ৰাণ যাব আমি সেই পশ্চিমত থকা সেই পৰিয়ালটো বহুত দিনৰ মূৰত তোক লগ পালো কিষাণো কথা এটা কৈ থাকোঁ মনে মনে চোন কওক এই পিছা কিমান হ'ল এনেকে দিওঁতে লওঁতে কিমান হৈ গ'ল পাছলৈ উভতি নাচাম নহয় কিন্তু মানুহ কওঁ ভেলাং নহয় গজে এইবোৰ বাদে বুজিছ একো আহল বহল কথা আহল বহল হিচাপে আমি পৰিয়ালৰ কাষলৈ নহ'লে সেইটো মৰিব বুজিছ কামলোকত আছে এই সকলোবোৰ আমি সেই পশ্চিমত থকা জানকি মুলুকলৈকে